বহু কষ্ট কৰি চেষ্টা কৰিও কিবা কামত আপুনি বা আপোনাৰ আত্মীয়জনে সফলতা লাভ কৰিব পৰা নাই নেকি? চাকৰি বাকৰি বা ব্যৱসায় বাণিজ্যত ভাল হোৱাৰ পিছতো টকা পইচা হাতলৈ অহাৰ পিছতো সাংসাৰিক কিবা কাজিয়া পেচালৰ বাবে সমস্যাৰ সন্মুখীন হৈছে নেকি? যদি এনেবোৰ বাধাই আপোনাৰ জীৱনত আপোনাক হতাশ কৰিছে, এটা হতাশ হোৱাৰ প্ৰয়োজন নাই, কাৰণ সকলো সমস্যাৰে সমাধান দিব কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে। আমি আমন্ত্ৰণ জনাই আনিছোঁ। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। আচলতে বাধা বুলি ক'লে জীৱনটোত মানুহৰ হতাশ আহে, বিয়া বাৰুৰ ক্ষেত্ৰতে হওক, চাকৰি বাকৰি, পঢ়া শুনা, আপুনি কোনটোৰ পৰা আজি আলোচনা কৰি মোৰ ক্লায়েণ্ট বহুত মেছেজ কৰি থাকে মাংগলিক বস্তুটো কি, মাংগলিক বহুত ক্লায়েণ্টে বহুত মিছগাইড কৰি থাকে। মাংগলিক থাকিলে বিয়া বাৰুৰ ক্ষেত্ৰত প্ৰব্লেম হৈ থাকে। কিছুমান মোৰ ক্লায়েণ্ট মেছেজ বা ক্লায়েণ্ট মতে আহি কৈছে মই মাংগলিক পূজা কৰিছোঁ, মাংগলিক পূজা কৰাৰ পিছত মোৰ হাজবেণ্ডৰ লগত ইমান মিল নাই আৰু সংসাৰ ইমান কাজিয়া হৈ থাকে। মোৰ মাংগলিক বস্তু কিয় কাৰণে হয়? মাংগলিক মানে কি সব ডিভোৰ্স হয় নেকি? প্ৰথমত মাংগলিক যিটো ক্লায়েণ্ট লিখিছিলে আপোনাৰ যোৰহাটৰ পৰা, তেওঁ লিখিছিলে মোটা মাংগলিক থাকিলে কি ডিভোৰ্স? মাংগলিক থাকিলে ডিভোৰ্স নহয়। প্ৰথমে চাব লাগিব আপোনাৰ হৰস্কোপত কি মাংগলিক যোগ আছে, এইটো মেইন আপোনাৰ ইম্পৰ্টেণ্ট। ছেকেণ্ড টাইম ইম্পৰ্টেণ্ট হ'ল আপোনাৰ মংগল ক'ত বহি আছে। আমাৰ দুটা মাংগলিক, প্ৰথম হ'ল আপোনাৰ লগ্নৰ পৰা 1 নম্বৰ ঘৰত, 4 নম্বৰ ঘৰত, 7 নম্বৰ, 8 আৰু 12 নম্বৰ, এই 5 জায়গা যদি মংগল থাকে তেনেহ'লে মাংগল হৈ থাকে। ছেকেণ্ড হ'ল আপোনাৰ ৰাশিৰ পৰা, যিকোনো ৰাশিৰ পৰা 4 নম্বৰ ঘৰত 4 নম্বৰ মংগল লেখা থাকে, মংগল হ'ব, বা 7 নম্বৰ বা 8 নম্বৰ আৰু 12 নম্বৰ, এই 5 জায়গা যদি মংগল থাকে তেনেহ'লে আমি মাংগলিক। সব মাংগলিক একই কাম নহয়, যেনেকৈ মাংগলিক হ'লে ডিভোৰ্স নহয়। চাব লাগিব, তাৰপিছত চাব লাগিব আপোনাৰ শুক্ৰ ক'ত বহি আছে। বিয়া বাৰু যেতিয়া কথা আহি যায় না, তেতিয়া আমাৰ চবফালে প্ৰব্লেম আহি চাব লাগিব শুক্ৰ ক'ত বহি আছে। শুক্ৰৰ পৰা কৈ থাকে হেপিনেছ কৈ থাকে, শুক্ৰৰ পৰা সুখ শান্তি কৈ থাকে। প্ৰথম মাংগলিক যোগ থাকিলে প্ৰথমত চাব আপোনাৰ অনেক কোৱালিটি অনেক কিছু থাকা সত্ত্বেও বিয়া বাৰুৰ ক্ষেত্ৰত বহুত বাধা হৈ আছে। যদি কাৰোবাৰ হৰস্কোপত 7 নম্বৰ ঘৰত যদি মংগল বহি থাকে, মাংগলিক যোগ হৈ থাকে, 7 নম্বৰ যদি ঘৰৰ পৰা কৈ থাকে বিয়া স্থান বা লাইফ পাৰ্টনাৰ স্থান, যদি এইখিনি জায়গায় যদি মংগল বহি থাকে অথবা যদি নেগেটিভ প্ল্যান বহি রাহু, কারো হরস্কোপ মাঙ্গলিক যোগ নাই, কিন্তু 7 নম্বৰ ঘৰত যদি আপনার রাহু বহি থাকে, 7 নম্বৰ ঘৰত শুক্র যদি বহি থাকে, 7 নম্বৰ ঘৰত কেতু যদি বহি থাকে, তেনেহ'লে ভাবিব আপোনাৰ বিয়াৰ পিছত সুখ শান্তি নহয় আৰু বিয়া হ'লে আপোনাৰ কিন্তু ডিভোৰ্সৰ সম্ভাৱনা থাকিব। সৰু সৰু কথা কিছুমান মানুহৰ যে মিল নহয়, কিবা এটা কাজিয়া লাগি থাকে, এইবিলাক কাৰণতে। এইটো হ'ল আপোনাৰ 7 নম্বৰ ঘৰটো। 7 নম্বৰ কাৰণে আপোনাৰ 5টা আলোচনা কৰি মই ডিটেইলছে গৈ আছোঁ। 7 নম্বৰ ঘৰত থাকিলে হাজবেণ্ড ৱাইফৰ লগত ৰিলেশ্যনটো অকণমান ভাল নহয় আৰু সম্পৰ্কটো বেয়া হয়। আৰু 7 নম্বৰ ঘৰত যদি মালিক, কিছুমান চাব মাংগলিক যোগ নাই কিন্তু বিয়া হওঁতে অনেক লেট হৈ আছে, বিয়া নহয়। কিন্তু অনেক ক্লায়েণ্টছ আহিছে মই 41, 43 হৈ গ'ল, 50 হৈ গ'ল, বিয়া নহয়। তো 7 হ'ল যে লগ্ন অথবা ৰাশিৰ পৰা 7 নম্বৰ ঘৰৰ মালিক যদি যিকোনো প্ল্যানেট হ'ব পাৰে, সে আপোনাৰ যদি শনি হ'ব পাৰে বা রাহু হ'ব পাৰে, যদি এই প্ল্যানেট যদি আপনার নেগেটিভ মানে প্ল্যানেট লগ যে কানেকশন থাকে তাহলে কিন্তু আপনার লেট ম্যারেজ হয়ে থাকে। কিন্তু তো প্রথমত আপনার 1 নম্বৰ ঘৰলৈ মই আলোচনা কৰি আছোঁ। 1 নম্বৰ ঘৰত যদি কাৰোবাৰ যদি মংগল থাকে তেনেহ'লে আফটাৰ মেৰেজ হেল্থ ইস্যু থাকিব। কিছুমান সব বিয়াৰ পিছত মানে হেল্থ খুব বেয়া হৈ থাকে। তো আফটাৰ মেৰেজ কিন্তু হেল্থে প্ৰব্লেম থাকে। যদি লগ্ন অথবা ৰাশিৰ পৰা 1 নম্বৰ ঘৰত যদি মংগল বহি থাকে তেনেহ'লে আপোনাৰ মানে আফটাৰ মেৰেজ হেল্থ ইস্যু, কিন্তু ডিভোর্স নহয়। তো 1 নম্বৰ ঘৰত মংগল থাকিলে ডিভোর্স নহয়, হেল্থ ইস্যু থাকিব। 4 নম্বৰ ঘৰত যদি থাকে যদি তেনেহ'লে মাদাৰ ইন ল, ফাদাৰ ইন ল বা ফেমিলি যিমান মেম্বাৰ লগত ইমান এডজাষ্টমেণ্ট নহয়। হাজবেণ্ডৰ লগত খুব ভাল কিন্তু আমাৰ ঘৰৰ পৰিয়ালৰ লগত ইমান এডজাষ্টমেণ্ট নহয়। 4 নম্বৰ ঘৰত যদি মংগল থাকে, যদি 7 নম্বৰ ঘৰত মংগল থাকে, যেটা কৈছিলোঁ হাজবেণ্ড সম্পৰ্কটো বেয়া হৈ থাকে। চাব মাদাৰ ইন ল, ফাদাৰ ইন ল, ঘৰৰ প্ৰত্যেকটা মেম্বাৰ খুব ভাল, খুব মিল আছে, কিন্তু হাজবেণ্ডৰ লগত ইমান মিল নাই। তো এইটো হ'ল আপোনাৰ 7 নম্বৰ ঘৰত যদি কাৰো মংগল থাকে তেনেহ'লে হৈ থাকে। সবচেয়ে বেয়া মাংগলিক হ'ল 8 নম্বৰ ঘৰত। 8 নম্বৰ ঘৰত যদি মংগল থাকে তেনেহ'লে ভাবিব আপোনাৰ হ'ল আফটাৰ মেৰেজ ডিভোৰ্সটো হৈ থাকে। কিন্তু চাব কি বহুত ক্লায়েণ্ট চাইছোঁ মানে বিয়াৰ 1 মাহ পিছত, বিয়াৰ 7 দিন পিছত ডিভোৰ্স হৈ যায়, আকৌ গুচি আকৌ হৈ যায়। যদি 8 নম্বৰ ঘৰত যদি কাৰো যদি মংগল থাকে তেনেহ'লে সেম প্ৰব্লেম হৈ যায়। তো হৰস্কোপৰ চাব লাগিব কি মাংগলিক, আৰু মাংগলিক হ'লে এনেকৈ নহয় যে খালি বিষ্ণু পূজা কৰিব বা কোনো কলগছ লগত বেয়া কৰিব, এই নহয়। মাংগলিক হ'লে চাব লাগিব প্ৰপাৰ কি মাংগলিক যোগ আছে। আর তার বেয়া হল লগ্নত দ্বাদশত অথবা রাশির দ্বাদশত যদি মঙ্গল থাকে, দ্বাদশের মঙ্গল মানে কি হয়েছে, কিছুমান চাব বিয়ার পিছাব মানে হাজবেন্ডের ডেভেলপমেন্টটো কমি, উন্নতিটো কমি যায়। কিয় কাৰণে কমি যায়? যদি মঙ্গল যদি আপনার যদি মানে দ্বাদশত মানে 12 নম্বৰ ঘৰত যদি মঙ্গল থাকে তেনেহ'লে সেম প্ৰব্লেম থাকে। মানে আফটাৰ মেৰেজ মানে
ডেভেলপমেণ্টে কমিছে হাজবেণ্ড তেতিয়া আমি কৈ থাকোঁ বোৱাৰী অলক্ষী বোৱাৰী ভাল নহয় আকৌ বেলেগ এখন কাজিয়া লাগে সেইবোৰ কথাতে তো 8 নম্বৰ ঘৰত যদি মংগল থাকে 12 নম্বৰ ঘৰত যদি মংগল থাকে চেম প্ৰব্লেম হৈ থাকে এতিয়া যদি অকমান আপুনি দেখিছো যে আপুনি সৰু সৰু বস্তু আনে এতিয়াও আমি দেখিছো কলপাত আনিছে বা হেৰি আনিছে প্ৰথমতে মই ষ্টন কিমান ইমান বিলিভ নকৰোঁ মই ইমান বছৰ ডিৱাত প্ৰগ্ৰাম কৰি আছোঁ আৰু 19 বছৰ মই এই প্ৰফেশ্যনত আছোঁ 20 বছৰ এখন 20 বছৰ এই ফেব্ৰুৱাৰী মাসে 20 বছৰ শেষ হ'ব আৰু তো এই টিপছ প্ৰথমতে কৰিব আপোনাৰ 20% ইম্প্ৰুভমেণ্ট পাব প্ৰথমে এই টিপছবিলাক যেতিয়া কৰিব আপুনি মোবাইল ফোন ইউজ নকৰিব কিছুমান ক্লায়েণ্ট আছে একদম কথা পাতি আছে একদম আবার পূজা কৰিছে পূজাৰ সময় 100% ফোকাস পূজাৰ ওপৰত ৰাখিব মংগল ক্ৰিয়া কৰিব মংগলবাৰ অথবা বৃহস্পতিবাৰ কামটো কৰিব প্ৰথমতে আপুনি কাম কৰিব যদি আপোনাৰ কলগছৰ এটা পাত ল'ব কলগছৰ ঠিক পাতটো এনেকৈ এটা স্বস্তিক চিন আঁকাব এনেকৈ স্বস্তিক চিন আঁকাব কলগছৰ পাতত আৰু এনেকৈ আপোনাৰ 7 পিচ আপুনি খেজুৰ ল'ব এই খেজুৰ ইয়াত ৰাখি আপুনি অকণমান সিন্দুৰ দিব সিন্দুৰ ৰাখি আপুনি যিকোনো আপোনাৰ ঘৰতে কৰিব পাৰে অথবা কোনো দুৰ্গা মন্দিৰ অথবা কালী মন্দিৰ যাব পূজা গৈ পূজা পাঠ মঙ্গলবার দিন কৰিব পাৰে অথবা বৃহস্পতিবাৰ যদি মঙ্গলবার কৰি আছে তাহলে আপোনাৰ হনুমান মন্দিৰ যাব পাৰে অথবা দুৰ্গা মন্দিৰ যায় বা কালী মন্দিৰ যাব গৈ আপুনি এটা মন্ত্র জপ কৰিব যদি হনুমান মন্দিৰ যায় হনুমান চালিসা পাঠ কৰিব নালে মঙ্গলৰ মন্ত্র ওং হুং শ্রী মঙ্গলায় ওং হুং শ্রী মঙ্গলায় এই মন্ত্রটি আপুনি 108 বার জপ কৰিবি কৰাৰ পিছত আপুনি এটো ৰঙা কাপোৰতে বান্ধি আপোনাৰ পূজাৰীক ক'ব যে পূজাৰী ক'ব ভগৱানৰ চৰণ স্পৰ্শ কৰি এই গোটেই বস্তুটো আপোনাৰ ঘৰত ৰাখি দিব মই ক'লো এই টোটকাটো কৰাৰ পিছত চাব আপুনি মোটামুটি 7 দিনৰ পিছত আপুনি দিব আপোনাক ইম্প্ৰুভমেণ্ট পাব এটা ফোন কল আছে আপুনি মাজতে মই আপোনাক ৰখাবলৈ চেষ্টা কৰিছোঁ এটা ফোন কল আছে লৈ লওঁ হয় আপুনি ক'ৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনা হেল্ল' হয় শুনি আছোঁ কওক নমস্কাৰ মোৰ ৰাতুল কলিতা মই কওক ডেট অফ বাৰ্থ কওক আপোনাৰ 26 জুন 26 জুন 26 জুন ইয়াৰটো ইয়াৰ আপোনাৰ 2000 হয় জন্মস্থান ক'ত নলবাৰী টাইমটো মনত আছে আপোনাৰ টাইমটো নাই ৰাতিপুৱা না আবেলি বা ৰাতি এইটো আবেলি মই একটা এপ্রোচ এটা মই 4টা টাইম দিলোঁ হ্যাঁ রাশি হিসেবে বিচার করো আপনার টাইমটো নাই নলবাৰী ক'লে না জন্মস্থানটো হয় হয় আপোনাৰ হৰস্কোপৰ ৰাশি হিসেবে নাম হিসেবে আপোনাৰ মীন ৰাশি হৈ আছে মীন ৰাশিৰ ক্ষেত্ৰত আপোনাৰ শনি শাস্তি চলি আছে শনি এতিয়া বকৰি চলি আছে 2000 মানে শনি জন্ম অলমোস্ট আপোনাৰ 23+ চলি আছে প্ৰথমতে এই হৰস্কোপত মানে ৰাশিৰ 4 নম্বৰ ঘৰত বহি আছে শুক্ৰ মঙ্গল ৰবি আৰু বুধ শুক্ৰ মঙ্গল ৰবি বুধ হৈ আছে আপোনাৰ দাৰিদ্ৰ যোগ হৈ আছে এই দাৰিদ্ৰ যোগ থকা চলাকালে কিন্তু আপোনাৰ কেৰিয়াৰ দিক ফালে কিন্তু বহুত প্ৰব্লেম থাকিব শুক্ৰৰ পৰা সুখ মানে হ্যাপিনেস সাকসেসফুল কৰি থাকো তাতে হৈ চলি আছে ৰবি শুক্ৰ দাৰিদ্ৰ যোগ সেকেন্ড টাইম হলো আপনার শনির শাস্তি চলি আছে শনি শাস্তি মানে 7.5 ইয়ার মানে 2.5 বছর ইয়াত থাকিব 2.5 বছর ইয়াত আৰু 2.5 বছর ইয়াত শনি আপনার জাস্ট আপনার 2025 মার্চত শনি ইয়াত সোমাব তো আপনার কামিং 5 ইয়ার্স 7 মান্থ আপনার কিন্তু কেরিয়ার ফলে প্রবলেম থাকিব বা হেলথের কারণে প্রবলেম থাকিব আর রবি শুক্র দারিদ্র্যের কারণে মেইনলি আপনার টাকা পয়সা ফাইনান্সিয়াল কেরিয়ারটা অকণ প্রবলেম থাকে এইটো রেমেডি কৰক আচলতে আপোনাৰ সৈতে কথা পাতিবলৈ বিচাৰিয়ে থাকে সকলোৱে গতিকে আৰু এটা ফোন কল আছে আমি লৈ লওঁ হয় আপুনি ক'ৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনা মই গুৱাহাটীৰ পৰা কৈছিলোঁ কওক মোৰ নামটো হৈছে ৰিংকু দাস আৰু মোৰ জন্ম হৈছে 1989 21 ডিচেম্বৰ 21 ডিসেম্বর মই মোৰ কেৰিয়াৰটো বিষয়ে অলপ জানিব বিচাৰিছিলোঁ 21 ডিসেম্বৰ কক 1989 হয় জন্ম সময়টো মনত আছে সময়টো একজেক্ট ক'ব নোৱাৰিম জন্মস্থান ক'ত জন্মস্থান গুৱাহাটীতে হয় তো আপোনাৰ ৰাশি হিচাপত যেটো মেইন হৈ আছে আপোনাৰ আংশিক কালসৰ্প যোগ আপোনাৰ ৰাশি হৈ আছে আপোনাৰ কন্যা ৰাশি আপোনাৰ রাশি অনুযায়ী আপনার রাশির পঞ্চম ঘর শুক্র রাহু বই আছে শুক্র পর আগতে কৈছো মানে সাকসেসফুল মানে প্রত্যেকটা
সাকসেসফুল মানুহৰ কাৰণে মেইন নিড হ'ল আপোনাৰ ভেনাছ যে শুক্ৰ যদি বেয়া থাকে তেনেহ'লে কি ভাবিব আপোনাৰ কেৰিয়াৰ দিশ ফালে কিন্তু আপোনাৰ যিমান হাৰ্ডৱাৰ্ক বা যিমান কষ্ট হ'ব তাৰ ফলটো আপুনি কম পাব কাৰণ শুক্ৰৰ লগত ৰাহু বহি আছে ছেকেণ্ড টাইম হ'ল আপোনাৰ হ'ল আংশিক কালসৰ্পযোগ কালসৰ্পযোগ থাকিলে কি হ'ব এইটো আপোনাৰ যোগ্যতা অনুযায়ী মানে আপুনি যিটো হাৰ্ডৱাৰ্ক বা যিটো আপুনি কষ্ট তাৰ বিনিময়টো আজিলৈকে পোৱা নাই তো কালসৰ্পযোগ শুক্ৰ ৰাহু একত্ৰিত এইটো ৰেমেডি কৰক সাকসেসফুল অবশ্যই পাব আপুনি আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে দৰ্শকসকলক এবাৰ জনাই থব বিচাৰিছোঁ যে প্ৰতি মাহৰ 1, 2, 3, 4, 12, 18, 19, 20, 28, 29, 30, 31 গুৱাহাটী বশিষ্ঠ চাৰিআলি পিলিংকা টাউনৰ শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গ'লে তাৰা কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ আছে যিকোনো সমস্যা সন্দৰ্ভত সাক্ষাৎ কৰিব পাৰে 5 তাৰিখে জাজিলৈ যায় জাজিৰ আমগুৰিৰ পাল জুৱেলাৰ্ছত চেম্বাৰ আছে আমগুৰিলৈ যায় 6 তাৰিখে যোৰহাটলৈ যায় 80 ৰোড তৰাজান আৰু বিঅচিৰ কাষতে আছে কুঞ্জনী জুৱেলাৰ্ছ চেম্বাৰ আছে 7 আৰু 17 তাৰিখে মালিগাঁওলৈ যায় মালিগাঁও চাৰিআলিৰ চেণ্ট্ৰেল বেংকৰ বিপৰীতে থকা অট্টালিকাৰ প্ৰথম মহলাত চেম্বাৰ আছে 8 আৰু 9 তাৰিখে বঙাইগাঁৱত মাংগলিক মন্দিৰ আছে দেশৰ ভিতৰত প্ৰথম মন্দিৰ আজি আমি আলোচনা কৰি আছোঁ কালসৰ্প মন্দিৰ আছে দেশৰ ভিতৰত দ্বিতীয় মন্দিৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰ 10 তাৰিখে কুকুৰাঝাৰলৈ যায় ৰূপশ্ৰী জুৱেলাৰ্ছ নিউ ৰেল গেট বিবেকানন্দৰ পথত থকা নিউ ৰেল গেটৰ কাষতে আছে ৰূপশ্ৰী জুৱেলাৰ্ছ 11 তাৰিখে পাঠশালা পাল জুৱেলাৰ্ছ পিএনবি কাষতে আছে অঞ্জলি ৰোডত অঞ্জলি ৰোড আছে 21 তাৰিখে তিনিচুকীয়াত প্ৰথম নতুনকৈ চেম্বাৰ আৰম্ভ কৰিছে টি ডে জুৱেলাৰ্ছত আছে আৰু প্ৰকাশ বজাৰতে আছে টি ডে জুৱেলাৰ্ছ আপুনি প্ৰথম আৰম্ভ কৰিছে হয় 22 তাৰিখে চিলাপথাৰলৈ যায় প্ৰণেতা জুৱেলাৰ্ছ জুনাই লিংক ৰোডত আছে 22 তাৰিখে এবাৰ ডিব্ৰুগড়লৈ নাযায় আগতে গৈছিল গতিকে 22 তাৰিখে এবাৰ চিলাপথাৰলৈ গৈ আছে 23 তাৰিখে মাজুলী কমলাবাৰী গুণগুণ জুৱেলাৰীছত আছে থানাৰ বিপৰীতে আছে গুণগুণ জুৱেলাৰী চেম্বাৰ আছে 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউছৰ বিপৰীতে আছে 25 তাৰিখে উত্তৰ লখিমপুৰ আদিত্য জেমছ এণ্ড জুৱেলাৰ্ছ গাৰ্লছ হাইস্কুলৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোডত আছে 27 তাৰিখে নগাঁৱলৈ যায় নগাঁৱৰ শৈবৰগাঁৱৰ লীলা জুৱেলাৰ্ছত চেম্বাৰ আছে আৰু ইতিমধ্যে এটা কথা আমি কৈছোঁ তিনিচুকীয়ালৈ এবাৰ প্ৰথম টি ডি জুৱেলাৰ্ছত চেম্বাৰ আৰম্ভ কৰিছে লগতে এটা হোৱাটছআপ নম্বৰ দিছোঁ 8486238219 যিকোনো সমস্যা সন্দৰ্ভত হোৱাটছআপ কৰি মেছেজ কৰিব পাৰিব সমস্যাৰ সমাধান দিব তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে আমি ইতিমধ্যে কথা তো মাংগলিক থাকিলে যেটো হৈছে মাংগলিক মানে এনেকা নহয় যে ডিভোর্স কিছুমান ক্ষেত্ৰত মাংগলিক বহুত হৰস্কোপ চাইছো মই মাংগলিক যোগ নাই কিন্তু হল রাহু যদি বেয়া থাকে যদি কারো হরস্কোপত 7 নম্বৰ ঘৰ রাহু বহি আছে শুক্র রাহু হল আপোনাৰ হল আননেসেসারি প্রবলেম আৰু খালি বাধা মানে সৃষ্টি কৰাব আৰু হল শুক্ৰৰ পৰা কৈ হ্যাপিনেস রাহু শুক্র যদি নেগেটিভ কম্বিনেশন যদি হৈ থাকে তেনেহলে ভাবিব মাংগলিক যোগৰ পৰা কিন্তু বেছি বেয়া তাহলে শুক্র রাহু জালো একলগ কানেকশন থাকিব বা দৃষ্টি থাকিব তাৰ ভাবিব লাগিব তাৰ কিন্তু ডিভোর্স হোৱাৰ সম্ভাৱনা খুব বেছি থাকে মানে এই কথাবোৰ হলে মানুহে অকমান চোৱাচিতা কৰা ভাল যে কিয় হৈছে তো প্ৰথমতে একচুয়ালি আপুনি কথা ভাল কলে চোৱাচিতা কৰা কিন্তু ম্যাক্সিমাম কি হৈছে আজিকালি এস্ট্ৰোলজাৰ কি হৈ আছে ম্যাক্সিমাম কি হ'ব এস্ট্ৰোলজাৰ মানে ক্লায়েন্ট আহিলে যিমান খালি ভয় ঘুমাই দিব আৰু খালি ষ্ট্ৰং দিব পইচা পাতিখিনি খৰচ বেছি মইতো অসমৰ চেম্বাৰ কৰি আছো বা বাহিৰত বল দিল্লীত কৰো মই গুজৰাট কৰি আছো অথবা আপোনাৰ কলিকাতা বা ওয়েস্ট বেংগল কৰি আছো মই তো তাতে কি আছে ম্যাক্সিমাম মই চাইছো ওয়েস্ট বেংগল ওই যেটো আপোনাৰ অসমৰ ম্যাক্সিমাম কি হৈছে আপোনাৰ কি খালি ভয় উমাই আপোনাৰ কিছুমান হৰস্কোপ যখন আমাৰ এটোৰ পিছত আলোচনা কৰিম মানে কালসৰ্প যোগ যেটো ভয় উমাই দিলে কালসৰ্প যোগ কি কালসৰ্প যোগ এটো আজিলৈকে কোনো নাজানে তো এনেকৈ মাংগলিক যোগ মাংগলিক আপোনাৰ লৰাৰ বা আপোনাৰ হাজবেণ্ডে বা ছোৱালী কি মাংগলিক যোগ সেটো প্ৰথম জানো মাংগলিক যোগ থাকিলে খালি পবল পিন্ধিলে নহয় মাংগলিক কি যোগ এইটো ৰেমিডি ৰাশি অথবা লগ্নৰ পৰা মংগল ক'ত বহি এইটো চাব লাগিব কাৰ দশা মহাদশা চলি আছে আর সেকেন্ড টাইম চাব লাগিব রাহুর লগত যে শুক্র কানেকশন হৈ থাকে তেনেহলে কিন্তু আপনার ডিভোর্স হওয়ার সম্ভাবনা খুব বেশি থাকে তো প্রথমে এইবিলাক রেমেডি করক তাৰপিছত আৰু সৰু সৰু নিয়ম আছে আমাৰ দেখো আমাৰ মানে কিছুমান ক্ষেত্ৰত চাব আপোনাৰ সব মিলিছে 100% সব মিলি গ'ল মানে লৰা হৰস্কোপ মিলি গ'ল হাজবেন্ড মানে কি হয় রাত জটক চলি আছে তাৰ পিছত বিয়াৰ পিছত ডিভোর্স হৈ যায় তো বাস্তু হিসাবত যেটা মই আলোচনা কৰিম পিছত মই অগ্নি যদি আপোনাৰ অগ্নিকোণত যদি বিয়া হোৱাৰ পিছত যদি আপোনাৰ যদি মানে বেডৰুম হৈ থাকে তেনেহলে 100% আপোনাৰ ডিভোর্স হ'ব
এই কথাবিলাক আমি চাব লাগিব ক'ত কি ৰাখিছো কেনেকে কোনফালে আছে হয় তো অগ্নিকোণ কি অগ্নিকোণ আপনার জুই জায়গা ফায়ার তো তাতে যদি বিয়াৰ হোৱাৰ পিছত যদি তাতে যদি আহি যায় তাহলে দুজনের মাঝে মানে কাজিয়াটো হ'ব খংটো বাঢ়িব তো এইবিলাক খালি মাংগলিক যোগ চাব নহ'লেও আপোনাৰ কি হৰাস ক'ত প্ৰব্লেম সেইটো চাব লাগিব আগতে সেকেন্ড চাব লাগিব লগতে আমি এটা কথা দেখিছো যে আপুনি বিভিন্ন ধৰণৰ সামগ্ৰী আনিছে সদায় এটা কথা ঘৰতে পায় হয় তো মদ যিবোৰ টটকাবিলাক হয় প্ৰথমতে মই আপুনি যে ইউজ কৰিব 20% ইম্প্ৰুভমেণ্ট পাব তাৰপিছত ট্ৰাষ্ট হোৱাৰ পিছত তাৰপিছত মোৰ চেম্বাৰ আহিলে হ'ল তো আৰু টটকাবিলাক আপুনি যেতিয়া কৰিব মোবাইল ইউজ নকৰিব এই টিপছটো বহুত ক্লাইণ্টটো দিছোঁ বহুত ইম্প্ৰুভমেণ্ট পাইছোঁ এইটো আপোনাৰ প্ৰথমতে আপুনি এইটো কাম কৰিব বৃহস্পতিবাৰ অথবা মঙ্গলবাৰ এক দামত এটা নাৰিকল কিনিব ঠিক আছে তাতে ইয়াতে এটা ৰঙা ফুট লগাব আর যার মাঙ্গলিক জ্যোত আছে তার হাইটত একটা মানে ভরির পৰা একদম আপনার মূরলে একটা রঙা হতা দিয়ে একটা রঙা হতা লব আর একটা হল আপনার হালধি গাঁট লব একটা সিন্দুর ফুট লাগাব দুটা বস্তু একলগত করে আপনার এই সুতাটো এনেকা বান্ধিব বান্ধাৰ পিছত আপুনি ৰঙা কাপোৰত বা যিকোনো চেলি কাপোৰ ল'ব তাতে আপুনি যিকোনো ঘৰতে কৰিব পাৰে পূজা পাঠ কৰিব পূজা সময় ওং হুং শ্ৰী মঙ্গলাই এই মন্ত্ৰটি 108 বাৰ জপ কৰি পূজা পাঠ কৰি আপোনাৰ নদীত পানী দি দিব যদি মাহত এটা কৰে মঙ্গলবাৰ অথবা বৃহস্পতিবাৰ কৰিব পাৰে অথবা পূৰ্ণিমা কৰিব পাৰে এই যদি মাহত এটা কৰিব 3 মাহ যদি কৰে মাঙ্গলিক দোষৰ পৰা আপুনি ভাল পাব আৰু যাৰ বিয়া হোৱা নাই বিয়া 100% বিয়া হ'ব আৰু লগতে আমি এটা কথা দেখো যে আপুনি সংসাৰৰ কাজিয়া পেচালৰ কথা কৈ আছো লগতে ল'ৰা ছোৱালীও দেউতাক মাকৰ কথা একেবাৰে নুশুনা হয় কাজিয়াবিলাকৰে এটা তো কাজিয়া পেচাল আপোনাৰ চাওক লগ্নৰ পৰা চাব লাগিব আপুনি যে মাঙ্গলিক হোৱাৰ পিছত কিছুমান ক্ষেত্ৰত আপোনাৰ হাজবেণ্ড ৱাইফ ৰিলেশ্যন খুব ভাল কিন্তু ল'ৰা ছোৱালীৰ কাৰণে কিন্তু আপোনাৰ মানে সংসাৰৰ এটা আননেচেচাৰী প্ৰব্লেম আৰু কাজিয়াবিলাক হৈ থাকে তো লগ্নৰ পৰা পঞ্চম স্থান ৰাশিৰ পৰা পঞ্চম স্থান যদি আপোনাৰ মঙ্গল বহি থাকে তেনে সেম প্ৰব্লেমবিলাক সৰু এটা টিপছ দিম তেনে আপোনাৰ যেনে ল'ৰা ছোৱালী আপোনাৰ কথা শুনে বা আপোনাৰ এইটো কিন্তু বশীকৰণ বক কলা কৰি আছো কিন্তু আপোনাৰ এইটো বক এনেকা নহয় কোনো কাৰোবাক প্ৰেম কৰি আছে বা এইবিলাক নহয় তো এই ভাল কামত কৰিব তো এই ক্ৰিয়াটো কৰিব মানে আপুনি শুক্ৰবাৰ কৰিব যদি হাজবেণ্ড ৱাইফ আপোনাৰ সম্পৰ্ক বেয়া হৈ আছে বা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বেয়া হৈছে এটা শুক্ৰবাৰ আম গছৰ পাত ল'ব পাতটো আপোনাৰ মিডিলে এনে কাটি ল'ব ঠিক এনেকা চিন আঁকাব আঁকাৰ পিছত আপুনি এইটো আপোনাৰ শুক্ৰবাৰ ৰাতি কৰিব মোটামুটি আপোনাৰ 10টাৰ পৰা 12টাৰ ভিতৰত কৰিব যেতিয়া কামটো কৰিব পশ্চিম ফালে ফেচ ৰাখি পূজা কৰিব ঘিউৰ চাকি জ্বলাব ধূপকাঠি জ্বলাব পূজাৰ সময়ত আপুনি মন্ত্ৰ জপ কৰোঁ অমুক মোৰ বশীকৰণ হওক অমুকৰ জেগাৰ আপোনাৰ হাজবেণ্ডে হ'ব পাৰে বা ছোৱালী হ'ব পাৰে বা ল'ৰা হ'ব পাৰে অমুক মোৰ বশীকৰণ কৰাৰ পিছত এইটো 108 বাৰ জপ কৰাৰ পিছত এইটো আপোনাক গাঁৱতো ৰাখি দিব নেক্সট ডে মই শনিবাৰ দিন এগিলাচ পানী ল'ব পানীত এই আম গছৰ পাতটো কালাৰটো দি দিব যদি কালাৰটো চেঞ্জ হৈ যাব চেঞ্জ হোৱাৰ পিছত 7 দিন এইটো যাক বশীকৰণ কৰিব তাক খুৱাই দিব চাব 7 দিনে আপোনাৰ চাব মানে হাজবেণ্ড হ'ব ল'ৰা হ'ব সৰে পৰা চেঞ্জ হৈ আছে এনেকা যদি আপুনি মাহৰ 4টা কৰিব পাৰে মই 100% দিলোঁ আপোনাৰ এক মাহ ভিতৰত সব চেঞ্জ হৈ যাব আপুনি খুব এটা ভাল কথা কৈছে কাৰণ ল'ৰা ছোৱালীয়ে দেউতাক মাকৰ কথা নুশুনাটো বৰ ডাঙৰ এটা সমস্যা আমি কথা পাতিম হয় যেনেকৈ বহুখিনি কথা পাতিবলগীয়া আছে ঘৰুৱা কাজিয়া পেচালৰ পৰা আৰম্ভ কৰি যে ব্যৱসায় বাণিজ্য চাকৰি বাকৰি কিন্তু এইখিনিতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতি लोरी सुन के बच्चे सो तो जाते हैं पर गलत डायपर के गीलेपन से रैशेस हर रात चैन की नींद के लिए सिर्फ पैम्पर्स इसका एलो वाला एंटी रैश ब्लैंकेट रैशेस से प्रोटेक्ट करे पूरी रात और गीलापन सोखकर 100% लॉक्ड रखे पैम्पर्स पैन से हर रात खुश এনেই কাৰোবাক সদায় গ্ল্যামাৰাছ নালাগে ইয়াৰ বাবে বহুত প্ৰচেষ্টা লাগে তোমাক সদায় গ্ল্যামাৰাছ কেনেকৈ দেখা যায় তোমাৰ পিছত আছে কোন বাৰ্জাছ সিল্ক গ্ল্যামাৰৰ পিছত আছে এডভান্স টেকনলজি যি বেৰক দিয়ে সিল্কি ফিনিশ আৰু সদায় কৰি ৰাখে গ্ল্যামাৰাছ বাৰ্জাছ সিল্ক গ্ল্যামাৰ that lasts
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান ভাগ্য দৰ্শন আমি আমন্ত্ৰণ জনাই আনিছো তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱক ইতিমধ্যে আমি পাতিছো ঘৰুৱা কাজিয়া পেচাল সন্তানে কথা ক'লে নুশুনা বা ঘৰত কেতিয়াবা আমি দেখো যে হাজবেণ্ড ৱাইফৰ মাজত কেতিয়াবা ঘৰৰ আন আত্মীয়জনৰ সৈতে কাজিয়া পেচাল হয় কোনো কথাত মতৰ মিল নাথাকে মতৰ অমিল হয় যথেষ্ট অসুবিধা এটা ঘৰত হয় কিন্তু এই অসুবিধাবিলাকৰ কথা আপুনি কৈ আছে আৰু আপুনি কি ক'ব আজি তো এইটো হৈ গ'ল তাৰপিছত হ'ল আমাৰ যে অশান্তি আপোনাৰ কিয় কাৰণে ৰবিৰ লগত শুক্ৰ যে ৰবিৰ লগত যদি শুক্ৰ কানেক্ট হৈ থাকে কিছুমান ক্লাইণ্ট এনেকৈ মতে আহি থাকে কৈছে আপোনাৰ হৰস্কোপ ৰবি শুক আপোনাৰ শুক্ৰ দায়িত্ব যোগ মানে কি আজিলৈকে কোনো এষ্ট্ৰলজাৰ কোৱা নাই তো শুক্ৰৰ পৰা সুখ শান্তি কৰে ৰবি হ'ল আপোনাৰ হলো মানে নেকেট ৰবি আৰু শুক্ৰ মানে একত্ৰে থাকিলে দায়িত্ব যোগ হৈ যায় তাৰমানে কি অশান্তি আপোনাৰ ফেমিলি হৈ থাকিব তো এইখিনি যে এটা ইম্পৰ্টেণ্ট ৰাহু ৰবি শুক্ৰ আৰু মংগল এই চাৰিটা প্লেনেট হ'ল বিয়াৰ কাৰণে মেইন ইম্পৰ্টেণ্ট প্ৰথমতে এইবিলাক চাব লাগিব আমি এটা ফোন কল আছে লৈ লওঁ কাৰণ বহু আচলতে ফোন কল আহে আপোনাৰ সৈতে কথা পাতিব বিচাৰে হয় আপুনি ক'ৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক হেল্ল' কওক হয় মোৰ নাম দিগন্ত নাথ হয় ডেট অফ বাৰ্থ কওক হয় মই বৰপেটাৰ পৰা ফোন কৰিছিলোঁ কওক মোৰ আপোনাৰ পঢ়াৰ ক্ষেত্ৰত চাবলগীয়া আছিলে ডেট অফ বাৰ্থ কওক মোৰ ডেট অফ বাৰ্থ হ'ল 1998 আচ্ছা কওক হয় কওক হেল্ল' শুনি আছোঁ 1998 হয় ডেটটো ক'ব 2 ফেব্ৰুৱাৰী 2 ফেব্ৰুৱাৰী 1998 আচ্ছা টাইমটো ক'ব টাইমটো একজেক্ট মোৰ মনত নাই মনত নাই আপোনাৰ 26 এজ চলি আছে আপোনাৰতো মীন ৰাশি জানা আছে এইবিলাক মীন ৰাশি আপোনাৰ জানা আছে আপোনাৰ মীন ৰাশি নেকি আপোনাৰ নাই মোৰ মীন ৰাশি বুলি কয় মাহঁতে কয় আচ্ছা প্ৰথমতে আপোনাৰ হৰস্কোপত মীন ৰাশি শনি চন্দ্ৰ একেলগত বহি আছে বিশ্বযোগ হৈ আছে তো আপোনাৰ অলমোষ্ট আপোনাৰ এতিয়া আপুনি কি লাইন নিয়ে পঢ়া শুনা কৰি আছে আপুনি হেল্ল' আপুনি কি পঢ়া শুনা কৰি আছে এতিয়া ITI পঢ়ি আছো মই বৰ্তমান কিয় কাৰণে কথাটো ক'লোঁ আপোনাৰ অলমোষ্ট আপোনাৰ 26 এজ হৈ আছে তো এইকাৰণে মই আপোনাৰ 1998ৰ জন্ম পঢ়া শুনাৰ ক্ষেত্ৰত কৈ আছে এই হৰস্কোপটো আপোনাৰ এডুকেশ্যনৰ ক্ষেত্ৰত যিটো বহুত বাধা হৈ আছে 26 অলমোষ্ট হৈ গ'ল আপোনাৰ তো আপোনাৰ কিয় কাৰণে মেইন হ'ল আপোনাৰ চাব আপোনাৰ মীন ৰাশি মানে শনিৰ সাহসেদি চলি আছে কাৰণ আপোনাৰ 2.5 বছৰ ইয়াত 2.5 বছৰ ইয়াত আৰু 2.5 বছৰ মানে আপোনাৰ 5 বছৰ আৰু 7 মাহ থাকিব আপোনাৰ শনি সাহসেদি সেকেন্ড টাইম হ'ল আপোনাৰ ৰাশিৰ দ্বাদশত বহি আছে বৃহস্পতি কেতু আপোনাৰ গুৰু চণ্ডাল যোগ হৈ আছে তো এই হৰস্কোপটোত অকণমান ইমবেলেঞ্চ হৰস্কোপ কিন্তু আপোনাৰ কেৰিয়াৰ বা এডুকেশ্যন ক্ষেত্ৰত অনেকটা লেট হৈ গ'ল আপোনাৰ কাৰণ মানে ITI কৰি আছে 26 অলমোষ্ট হৈ গ'ল এডুকেশ্যন অকণমান লেট হৈ আছে সেকেন্ড টাইম হ'ল আপোনাৰ হ'ল কেৰিয়াৰ ক্ষেত্ৰত কিন্তু অকণমান টাফ কিন্তু এই হৰস্কোপ অকণমান মানে প্ৰব্লেম আছে কিন্তু আপোনাৰ যাক টাষ্ট কৰে বা আপুনি যাক আপুনি বৰপেটাত যদি কোনো ভাল এষ্ট্ৰলজাৰ বা আমাৰ তাতে আহিব পাৰে বঙাইগাঁও মন্দিৰ আছে আহিব পাৰে বা পাছলৈ আহিব পাৰে হৰস্কোপ অকণমান ইমবেলেঞ্চ হৰস্কোপ কিন্তু আপোনাৰ আপোনালোকৰ তাত যাবলৈ কেনেকৈ যাব পাৰিম আপুনি বঙাইগাঁও আহিব পাৰে অথবা পাছলৈ বঙাইগাঁৱৰ মোৰ নিজৰ কালসৰ্প মন্দিৰ আছে বঙাইগাঁও ঠিক আছে নহ'লে আপোনাৰ 8-9 তাৰিখ মই বঙাইগাঁও গৈ আছোঁ আৰু 11 তাৰিখ হ'ল পাছলা যেটো আপোনাৰ সুবিধা হয় অকণমান আহিব আপোনাৰ হৰস্কোপটো অকণমান ইমবেলেঞ্চ হৰস্কোপ আপুনি নিজেও জানে কিন্তু এডুকেশ্যন এতিয়া কৰি আছে 26 বছৰ বয়সত তো অকণমান পাৰিলে আহি যাব হা যদি মোক টাচ কৰে ঠিক আছে আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে আচলতে তেখেতেও আপোনাক এটা প্ৰশ্ন সুধিছে যে আপোনাক কিদৰে লগ পাব পাৰি গতিকে আমি এইখিনিতে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ যে প্ৰতি মাহৰ 1 2 3 4 12 18 19 20 28 29 30 31 গুৱাহাটী বশিষ্ঠ চাৰিআলিৰ পিলিংকাটা ৰোডত শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গ'লে আছে তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱৰ চেম্বাৰ 5 তাৰিখে জাজিৰ আমগুৰিলৈ যায় পাল জুৱেলাৰ্ছত চেম্বাৰ আছে 6 তাৰিখে যোৰহাটলৈ যায় AT ৰোড তৰাজানৰ বিঅচিৰ কাষতে খুঞ্জনি জুৱেলাৰ্ছ আছে তাতে চেম্বাৰ আছে 7-17 তাৰিখে মালিগাঁৱলৈ যায় মালিগাঁও চাৰিআলি চেণ্ট্ৰেল বেংকৰ বিপৰীতে থকা অট্টালিকাৰ প্ৰথম মহলাত চেম্বাৰ আছে 8-9 তাৰিখে বঙাইগাঁৱলৈ যায় মাংগলিক মন্দিৰ আছে কালসৰ্প মন্দিৰ আছে 10 তাৰিখে কোকৰাঝাৰ উপস্থিত জুৱেলাৰ্ছ বিবেকানন্দ পথত আছে ৰেলগেটৰ কাষতেই 11 তাৰিখে পাঠশালা পাল জুৱেলাৰ্ছ PNBৰ কাষত অঞ্চলী ৰোডত আছে 21 তাৰিখে তিনিচুকীয়া নতুনকৈ চেম্বাৰ আৰম্ভ কৰিছে টি ডে জুৱেলাৰ্ছত চেম্বাৰ আছে প্ৰকাশ বজাৰত আছে টি ডে জুৱেলাৰ্ছ
22 তাৰিখে চিলাপথাৰ প্ৰণেতা জুৱেলাৰ্ছ জুনাই লিংক ৰোডৰ কাষতে আছে 23 তাৰিখে মাজুলী কমলাবাৰীৰ চেম্বাৰ আছে গুণগুণ জুৱেলাৰী থানাৰ বিপৰীতে আছে গুণগুণ জুৱেলাৰীখন 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউচৰ বিপৰীতে আছে 25 তাৰিখে উত্তৰ লখিমপুৰ আদিত্য জেমছ এণ্ড জুৱেলাৰ্ছ গাৰ্লছ হাইস্কুলৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ NB ৰোডত আছে আৰু লগতে 27 তাৰিখে নগাঁৱৰ শৈবৰ গাঁৱলৈ যায় লীলা জুৱেলাৰ্ছত বিনাপানী নাট্য মন্দিৰৰ কাষত থকা লীলা জুৱেলাৰ্ছত চেম্বাৰ আছে লগতে এটা হোৱাটছআপ নম্বৰ দিছোঁ 8486238219 যিকোনো সমস্যা সন্দৰ্ভত হোৱাটছআপৰ জৰিয়তে মেছেজ কৰক সমাধান দিব তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে আমি হোৱাটছআপৰ কথা যিহেতুকে কৈছোৱেই গোপাল দিহিঙীয়াই আপোনাক গোপাল দিহিঙীয়াই এটা মেছেজ কৰিছিলে তেখেতৰ ডেট অফ বাৰ্থ 14 আগষ্ট 1999 4/28 আৰু জন্মস্থান যোৰহাট যোৰহাট মই গৈ আছোঁ 6 তাৰিখ গৈ আছোঁ প্ৰথমতে এই হৰস্কোপৰ যেটো হ'ল লগ্ন হ'ল মকৰ লগ্ন ৰাশি কন্যা ৰাশি উত্তৰ ফাল্গুনী নক্ষত্ৰ গণ হ'ল নৰগণ হৰস্কোপৰ 7 হাউচ বহি আছে ৰবি ৰাহু বুধ আৰু ৰাহু কানেকশ্যন হয় প্ৰথমত অভাৰ থিংকিং আৰু মাইণ্ড ইমবেলেঞ্চ সি লিখিছে মোৰ কেৰিয়াৰ কেতিয়া ছাকচেছফুল হ'ব আৰু আজিলৈকে ছাকচেছফুল হোৱা নাই অলমষ্ট তাৰ বয়স 25 এজ চলি আছে প্ৰথমতে এই হৰস্কোপৰ গহন যোগ আছে আংশিক কালসৰ্প যোগ আছে এই দুটাত আগত ঠিক কৰিব লাগিব গহন যোগ কালসৰ্প যোগ আৰু ৰাহু আৰু বুধ একলগত বহি আছে এই দুটা ঠিক নকৰিলে আপুনি কি হ'ব কৰ্মস্থানত আননেচেসাৰী প্ৰব্লেম ডিষ্টাৰ্বনেছ আৰু বাধা বিঘ্ন আহিব প্ৰথমে এইবিলাক ঠিক কৰক তাৰপৰা ছাকচেছফুল পাব আপুনি আমি যেনেকৈ কথা পাতি আছোঁ আৰু আমি একেবাৰে মই কোৱা কথা নহয় মই আপোনাৰ আগতেও কেইবাবাৰো কৈছোঁ বহুজনে আপোনাৰ কথা কয় যে একদম কম খৰচতে আপুনি মই ষ্টন কেতিয়া নিদিওঁ মই আগতে মই কৈছোঁ মই চব সৰু টিপছ দি এটা সমাধান দিব আৰু মই বিচাৰবিলাক চব আপোনাৰ যেতিয়া মই চেম্বাৰত মই চব তাবিজ কবজ দি থাকোঁ মই আজিলৈকে 19 ষ্টন দি নাই প্ৰথমে কাম কৰিব যে মাংগলী দোষ চলি আছে প্ৰথমে এনেকৈ এটা তামৰ এটা সৰু এটা বাটি ল'ব তাতে আপোনাৰ পদম ফুলৰ গুটি আপোনাৰ 7 পিচ ল'ব আৰু হালধি গাঁত ল'ব 7 পিচ ল'ব আৰু হ'ল ইয়েলো কৰি পোৱা যায় হালধীয়া কৰি পোৱা যায় তো পূজা দশা মাণ্ডত কিনিব পাব আৰু এলাচি দিব আপোনাৰ 7 পিচ দিব আৰু হলো লং 7 পিচ দিব এই গুটি বস্তু আপোনাৰ এটা মানে আপোনাৰ গোহাই ঘৰ স্থাপনা বহি আপোনাৰ মা দুৰ্গা বা অথবা হনুমান পূজা অথবা আপোনাৰ যিকোনো মন্দিৰ কৰিব পাৰে পূজা কৰাৰ পিছত আপোনাৰ যদি ঘৰত কৰে হনুমান চালিচা একবাৰ পাঠ কৰিব আৰু দুৰ্গা মন্দিৰ যে যায় ওম হ্ৰিং দুৰ্গে দুৰ্গে ৰক্ষিণী স্বাহা ওম হ্ৰিং দুৰ্গে দুৰ্গে ৰক্ষিণী স্বাহা এই মন্ত্ৰটি 108 বাৰ জপ কৰি পূজা পাঠ কৰি ৰঙা কাপোৰতে বান্ধি আপোনাৰ ঘৰত ৰাখি দিব চাব আপোনাৰ মাংগলিক যোগ পৰা বিয়াবৰ ক্ষেত্ৰত ভাল পাব আৰু মাংগলিক যোগ থাকিলে তাৰ পৰা আপোনাৰ কাটি ভাল ফল পাব হাতৰ ৰেখাটো আমাৰ ধৰক ভাগ্য বা এনেকুৱাবিলাক কথা এটা নিৰ্ভৰ কৰে নেকি হাতৰ ৰেখা প্ৰথমতে আপুনি যাক হৰস্কোপত মাংগল কুষ্টি নাই কেনেকৈ গম পাব মাংগল মানে হাততে আপোনাৰ যোগ আছে এই যে আপোনাৰ দু হাত চাব আপোনাৰ এইখিনিৰ পৰা কৈ থাকে বিয়াস্থান আপোনাৰ কেয়াঙ্গুলি ফিংগাৰৰ পৰা এই জেগাটো হৈ আছে বিয়াস্থান তো এইখিনি জেগাত যদি আপোনাৰ ক্ৰছ চিহ্ন থাকিব পাৰে অথবা তিল থাকিব পাৰে অথবা আইলেণ্ড চিহ্ন থাকিব এই যে ৰেখাটো এটা যে দুটা ডিভাইডেড যদি হৈ যায় তেতিয়াহ'লে গম পাব আপোনাৰ বিয়া বাৰৰ ক্ষেত্ৰত প্ৰব্লেম সেকেন্ড টাইম এইটো হ'ল এই শুক্ৰস্থান এই ফিংগাৰটো এইখিনি জেগা এই ফিংগাৰ তলত শুক্ৰস্থান এই শুক্ৰস্থানত যদি আপোনাৰ যদি তিল থাকে বা আইলেণ্ড চিহ্ন থাকে বা নেট থাকে বা ক্ৰছ থাকিব তেনেহ'লে বিয়াত মনত ৰাখিব এই স্থানত আপোনাৰ বিয়াবৰ ক্ষেত্ৰত তো শুক্ৰস্থান যদি বেয়া থাকে সুখ শান্তি নহয় ছাকচেছফুল নাপায় ঠিক বিয়া যদি এনেকৈ থাকে তে বিয়া ডিভোৰ্চ হ'ব আৰু সেকেন্ড টাইম মেৰেজ হোৱাৰ সম্ভাৱনা খুব বেছি থাকে আৰু আপোনাক ধন্যবাদ জনাইছোঁ আপুনি বহুমূলীয়া সময় আমাক দিলে লগতে আশা কৰোঁ আমাৰ দৰ্শকসকলেও উপকৃত হৈছে আচলতে জীৱনত যদি হতাশা আহিছে বা জীৱনত যদি কাজিয়া পেচালৰ কাৰণেও কিছুমান কামত আপুনি মন বহুৱাব পৰা নাই কাৰোবাৰ সৈতে মনৰ মিল নাই যাৰ ফলত আপোনাৰ যথেষ্ট অসুবিধা হৈছে এনেবোৰ কথাত কোনো কাৰণতে হতাশ নহ'ব কাৰণ সকলো সমস্যাৰে সমাধান আছে ভাগ্য দৰ্শন অনুষ্ঠানৰ পৰা মই মৃদুস্মিতা ভূঞাই বিদায় লৈছোঁ ধন্যবাদ